নমস্কাৰ বন্ধুসকল, অসম টেট 2019 অসমীয়া বিষয়ৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিষয়ে কিছু নাজানো কথা জানো আহক। নম্বৰ 1, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কিমান চনত জন্মগ্ৰহণ কৰিছিল? আৰু ইয়াৰে উত্তৰ হ'ল 1924 চনৰ 18 অক্টোবৰত তেওঁ জন্মগ্ৰহণ কৰিছিল। 2 নম্বৰ কুৱেশ্যন, তেওঁৰ দেউতাকৰ নাম কি আছিল? তেওঁৰ দেউতাকৰ নাম আছিল শশীনাথ ভট্টাচাৰ্য। নম্বৰ 3 কুৱেশ্যন, প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী ব্যক্তিজনৰ নাম কি? উত্তৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট 4 নম্বৰ প্ৰশ্ন, কিমান চনত কি গ্ৰন্থৰ বাবে ভট্টাচাৰ্য জ্ঞানপীঠ বঁটা পাইছিল? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মৃত্যুঞ্জয় গ্ৰন্থৰ বাবে 1979 চনত জ্ঞানপীঠ বঁটা পাইছিল। 5 নম্বৰ, কি গ্ৰন্থৰ বাবে ভট্টাচাৰ্য সাহিত্য একাডেমী বঁটা পাইছিল? আৰু ইয়াৰ উত্তৰ হ'ব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইয়াৰুঙ্গম গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল। নেক্সট 6 নম্বৰ কুৱেশ্যন, কিমান চনত ভট্টাচাৰ্যই সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰিছিল? ইয়াৰ উত্তৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1983 চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল। ভট্টাচাৰ্যই সাহিত্য সভাৰ কোনখন ঠাইত সভাপতি হৈছিল? বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই 1983 চনৰ অসম সাহিত্য সভা বঙাইগাঁও অধিৱেশনৰ সভাপতি হৈছিল। ভট্টাচাৰ্যৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? ভট্টাচাৰ্যৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হ'ল সান্ধ্যস্বৰ। ভট্টাচাৰ্যই কেতিয়া ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল? ডক্টৰেট ডিগ্ৰী তেওঁ 1977 চনত লাভ কৰিছিল। ভট্টাচাৰ্যৰ কেতিয়া মৃত্যু হৈছিল? 1997 চনত ভট্টাচাৰ্যদেৱৰ মৃত্যু হৈছিল। এইজন মহান ব্যক্তিয়ে তেওঁ বিভিন্ন ধৰণৰ অৱদান আমাৰ বাবে আগবঢ়াই থৈ গৈছে। তেওঁৰ উপন্যাস হ'ল ৰাজপথে ৰিঙিয়াই, আই, প্ৰতিপদ, চিনাকি সুঁতি, বল্লৰী, ডাইনী, ৰঙা মেঘ, কবৰ আৰু ফুল, বুঢ়ী আইতাৰ পুৰাণ আদিবোৰ তেওঁৰ উল্লেখযোগ্য উপন্যাস।